নমস্কাৰ আজি আমি অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণৰ উচ্চাৰণৰ বিষয়ে শিকিম বৰ্ণ বা আখৰ একেই আমি যিবিলাক চিন আখৰ বুলি ভাবো সেই চিনবোৰকে কি বুলি কোৱা হয় বৰ্ণ বুলিও কোৱা হয় প্ৰথম আমি যাম অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ পুনৰবাৰ আকৌ আৰম্ভণিৰ পৰা চাম অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ ও ঔ ধন্যবাদ আজি আমি অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণকেইটাৰ উচ্চাৰণ আৰু চিহ্নকেইটা শিকিলো পুনৰবাৰ আমি অসমীয়া বৰ্ণমালাৰ ব্যঞ্জন বৰ্ণ নেক্সট ক্লাছটোত শিকিম ধন্যবাদ